Hello friends, welcome to my YouTube channel. আজি এটা নতুন ব্লগ লৈছো। ব্লগটো ষ্টাৰ্ট কৰাৰ আগতে যদি চেনেলটো নতুন হয় প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই কৈ আছো ঢেকীয়া খোৱা আৰু মই আঠখেলীয়া নামঘৰ। তো ভিডিঅ'টো লাষ্টলৈ আমি বৰ্তমান আঠখেলীয়া নামঘৰ পালোহি আৰু তো অলপ দূৰ আছে তাৰ ইয়াৰ পৰা বেছি দূৰ নাই তো ফাইনেলি আমি আহি আঠখেলীয়া নামঘৰ ওচৰত পালোহি তো গাড়ীখন মানে স্কুটিখন ইয়াত ৰাখি থৈ যাব লাগিব তো স্কুটিখন ইয়াত পাৰ্ক কৰি পানি আমি ইয়াৰ পৰা খোজকাঢ়ি যাম A few moments later. ৰাখিলোঁ কাৰণ আগত নিলে মানে চাহৰ জেগা নাই চ' ইয়াতে ৰাখিলোঁ গছৰ চাহত ত' ইয়াৰ পৰা আমি খোজকাঢ়ি যাম ত' এইপিনে দোকান লাগি আছে চাহ মিঠাই হোটেল এয়া গাড়ীৱালা মণিহাৰী দোকান লাগি আছে ত' ল'ব পাৰে কি লয় ৰুম আমি একো নলওঁ ডাইৰেক্ট ভিতৰলৈ যাওঁ ত' ভিতৰত গৈ এটা পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো লাষ্ট কৰি চাই লওক আৰু এনজয় কৰক মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সকলোবোৰ দেখুৱাটো সম্ভৱ নহয় কাৰণ যিহেতু বহুত দীঘল হ'ব ত' এইখন আঠখেলীয়া নামঘৰ গেটৰ ভিতৰে সোমাই আহি আছে তো ইয়াত আহি গম পালোঁ যে আমাক ধূপ চাকি এবাৰ জ্বলাবলৈ দিয়া নাই তো জাষ্ট ইয়াত আনি ইয়াত ঢালিব পাৰে চাকি জ্বলাই থোৱা আছে কাৰণ ধূপ চাকি জ্বলালে মানুহ ভিৰ হোৱা মানে কৰোণা চ' সেইকাৰণে এবাৰ অলপ নিয়মটো সলনি কৰি দিছে দেখিব পাইছোঁ কি এটা সুন্দৰ পৰিৱেশ কি ধুনীয়াকৈ বনাইছে ভিতৰলৈ গৈ পানি আৰু কি দেখা পাওঁ চাই থাকোঁ ভিডিঅ'টো লাষ্টলৈকে আৰু ইয়াত দেখিছে এটা সুন্দৰ পৰিৱেশ আৰু ভিতৰত ভকতসকলে নাম লৈছে আৰু বাহিৰতে দূৰ দূৰণিৰ পৰা আহিছে মানুহখিনি ত' তেওঁলোকে ইয়াত বাহিৰতে বহি আছে আঠখেলীয়া নামঘৰৰ অলপ দৃশ্যাংশ যি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যিমান পাৰোঁ সকলোবোৰ দেখাব নোৱাৰিলোঁ তো আৰু এতিয়া আমি ইয়াৰ পৰা যাম ঢেকীয়াখোৱা নামঘৰ তো ঢেকীয়াখোৱা নামঘৰ সোমাই আপোনালোকক কিছু দৃশ্যাংশবোৰ দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে 6.5 hours later. তো বৰ্তমান আহি পালোহি আমি ঢেকীয়াখোৱা বৰ নামঘৰ তো ইয়াৰ এইখনেই হ'ল ঢেকীয়াখোৱা প্ৰথম গেটখন কি এটা সুন্দৰ ধুনীয়া পৰিৱেশ আৰু ইয়াৰ ভিতৰটো চাওক কিমান ধুনীয়া লাগিছে
কৈছে যে এই গছজোপা বহুত মহত্বপূৰ্ণ আছে কাৰণ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতেৰে ৰুই থৈ গৈছে 1450 শতকত। তো এইজোপা ভাবি চাওক কিমান পুৰণা হয় গছজোপা। এইটুকুৰা এটুকুৰা বহুত মহত্বপূৰ্ণ কাঠ কাৰণ এই কাঠটুকুৰাৰ ওপৰতে তেওঁ মহাপুৰুষ মাধৱদেৱে নিজৰ ভৰি থৈছিল আৰু এই কাঠটুকুৰা আজিও ঢেকীয়াখোৱা নামঘৰত সংৰক্ষণ কৰি ৰখা আছে। আৰু এইটো এটা ধুনীয়া পুখুৰী য'ত মাছ জীয়া আছে, চাব পাৰে কি এটা ধুনীয়া পুখুৰী আছে। আজি ব্লগটো ইমানেই আছিল, নাজানো কিমান দেখাব পাৰিলোঁ। চ' আশা কৰিছোঁ ব্লগটো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি চেনেল নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ব্লগত।